নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে আমাৰ চেনেল অভিজ্ঞা অসমলৈ পুনৰ স্বাগতম জনালো। আজি এটা নতুন বিষয়ৰ ভিডিও আপোনালোকৰ বাবে লৈ আহিছো। আশা কৰো ভিডিওটো চাই আপোনালোক যথেষ্ট উপকৃত হ'ব পাৰিব। ইয়াৰ আগতে মই আপোনালোকক কওঁ যি সকলে এতিয়াও আমাৰ চেনেল অভিজ্ঞা অসম সাবস্ক্ৰাইব কৰি লোৱা নাই তেখেত সকলে অনুগ্ৰহ কৰি আমাৰ চেনেল অভিজ্ঞা অসম সাবস্ক্ৰাইব কৰি ল'ব যাতে আমি দিয়া ভিডিও প্ৰথমে চাবলৈ পায়। প্ৰিয় দৰ্শক আজি আপোনালোকৰ ওচৰত এটা আনবক্সিং ভিডিও আপোনালোকৰ বাবে লৈ আহিছো। আজি আপোনালোকক আনবক্সিং কৰি দেখাম এটা 300 টকাৰ ভিতৰত ল'ব পৰা এটা সুন্দৰ ইলেক্ট্ৰনিক গেজেট। এই গেজেটটো মই ক্ৰয় কৰিছো অনলাইন যোগে আৰু এই গেজেটটো অতিকৈ ফলপ্ৰসূ। তেতিয়াহ'লে বলক নকৰি দেৰি আৰম্ভ কৰোঁ লৰালৰি। গেজেটটোৰ ফ্ৰণ্ট কভাৰ এইটো আৰু বেক কভাৰ এয়া আপোনালোকে দেখিছে। মই স্নেপডিলৰ পৰা মাত্ৰ 274 रुपीस খৰচ কৰি এইটো আনিছো। এইটোৱে হৈছে মোবাইল স্ক্ৰিন এনলাৰ্জ গেজেট, অৰ্থাৎ আপোনাৰ স্মাৰ্টফোনটো 3D স্ক্ৰিনৰ দৰে কৰি তুলিব পাৰিব এই গেজেটটোৰ দ্বাৰা। মই পুনে বক্সটো খুলিছো আৰু এই বক্সটোৰ বেক কভাৰত কি আছে আপোনালোকে দেখা পাইছে। মই পুনে বক্সটো খোলাৰ লগে লগে এয়া আপোনালোকে দেখা পাইছে বক্সটোৰ ফ্ৰণ্টত এয়া এনলাৰ্জ স্ক্ৰিন মোবাইল ফোন এই ধৰণে লিখা আছে। F1 3D ওপৰত লিখা আছে। এয়া এইটোৱে হৈছে 3D স্ক্ৰিন এনলাৰ্জড, আপোনালোকে দেখা পাইছে। এয়া বেক কভাৰ এই ধৰণে আছে পিছফালে। এনেদৰে আপোনালোকে এই 3D এনলাৰ্জড স্ক্ৰিন এনলাৰ্জড যিটো গেজেট সেই গেজেটটো এই ধৰণৰে দেখা পোৱা গৈছে। ইয়াৰে পিছফালে এয়া যে দেখিছে আপোনালোকে তাতে আপোনালোকে আপোনালোকৰ নিজৰ স্মাৰ্টফোনটো থবৰ বাবে হেয়া সুন্দৰ এডাল ষ্টেণ্ড দিছে পিছফালে। এই ষ্টেণ্ডডালত আপোনালোকে স্মাৰ্টফোনটো এই ধৰণে লগাই ল'ব পাৰিব আৰু লগাই লৈ ঠিক মনিটৰৰ দৰে এই ধৰণে টিভি স্ক্ৰিনৰ দৰে আপোনালোকে 3D স্ক্ৰিনত স্মাৰ্টফোনৰ যিকোনো ভিডিঅ' যিকোনো মিউজিকেল ভিডিঅ' হওক বা ইউটিউবৰ ভিডিঅ' হওক বা অন্যান্য যিকোনো ভিডিঅ' আপোনালোকে এনেধৰণে পিছফালে মোবাইলটো থৈ 3D স্ক্ৰিনৰ দৰে ডাঙৰ স্ক্ৰিনৰ চোৱাৰ দৰে আপোনালোকে নিজৰ মোবাইলটো এই ধৰণে দেখা পাব। এয়া মোবাইলৰ স্ক্ৰিন আপোনালোকে দেখিছে, ভিডিঅ' প্লে হৈ আছে পিছফালে দেখা পাইছে। বন্ধুসকল মাত্ৰ 300 টকাত ল'ব পৰা এইটো এটা অতি সুন্দৰ মোবাইল স্ক্ৰিন এনলাৰ্জ গেজেট। আপুনিও স্নেপডিলৰ পৰা এই গেজেটটো ল'ব পাৰে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।